বুঢ়া শিয়ালৰ সোৱাদ এইবাৰ কা আন্দোলন নচলে অসমত কা আন্দোলন সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰকাশ কুটুম্ব সুৰক্ষা পৰিষদৰ কেন্দ্ৰীয় সহ সম্পাদক তথা অসমীয়া যুৱ মঞ্চৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপাংকৰ নাথৰ শনিবাৰে আবেলি 3 বজাত মৰিগাঁও বৰি বজাৰত অসমৰ বিভিন্ন জিলাত বিভিন্ন সংগঠনে কা আন্দোলন কৰাৰ সন্দৰ্ভত এক মন্তব্য প্ৰকাশ কৰে কুটুম্ব সুৰক্ষা পৰিষদৰ কেন্দ্ৰীয় সহ সম্পাদক তথা অসমীয়া যুৱ মঞ্চৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপাংকৰ নাথে এই সন্দৰ্ভত তেওঁ কি কয় শুনো আহক। সব কা আন্দোলন বুলি চিঞৰ-বাখৰ কৰি আছে। যোৱাবাৰ কা আন্দোলন আৰু এইবাৰ কা আন্দোলন সম্পূৰ্ণ এটা পাৰ্থক্য দেখা গৈছে যে যোৱাবাৰ যিদৰে অসমৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল ৰাজপথলৈ, আবাল বৃদ্ধা মা বণিকাৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন গোটেই সমগ্ৰ অসমবাসী ওলাই আহিছিল ৰাজপথলৈ। কিন্তু এতিয়া দেখিব পোৱা গৈছে যিসকল দল সংগঠনৰ এই দালালিকেইটাই, এই একাংশৰ কথা কৈছোঁ দেই, গোটেইবিলাকে গাত পাতি ল'ব নালাগে, একাংশৰ কথা কৈছোঁ। এতিয়া দেখিছে ন বুঢ়া শিয়ালে হোৱা দি পেলাই কিদৰে 16 কোটি টকা এখন জাগিৰোডৰ মানে ৰিজৰ্টত মানে লৈ পেলাই কি মনে মনে ঘৰত বহি থাকিলে। অসমৰ ৰাইজে বেয়া পাব বুলি এনেই চিঞৰ বাখৰ অলপ কৰিছে, বুঢ়া মানে শিয়ালৰ সোৱাদো দিছে, দেখিবলৈ পাইছোঁ যোৱাকালি নে পৰহি দিছে। কিন্তু অসমৰ ৰাইজে বুজি পোৱা হৈছে এই যে তেওঁলোকে অসম নামৰ আই মাতৃজনীৰ কথা কৈ বাৰম্বাৰ যে অসম নামৰ আই মাতৃজনীকে যে গীত আৰু নৃত্য পৰিৱেশন কৰে। বিদ্যালয়খনক আগুৱাই নিবৰ বাবে সকলো মৰিগাঁওবাসী ৰাইজৰ সহায় সহযোগিতা বিদ্যালয়ৰ অধ্যক্ষই আন্তৰিকতাৰে কামনা কৰে। ৰাইজ ওলাই নাযায়, কাৰণ ওলাই কিয় যাব? এই 5জনকৈ অসমীয়া ডেকা শ্বহীদ হ'ল, কাৰ নামত 5জনকৈ ডেকা শ্বহীদ হ'ল, সেই ডেকাকেইজনৰ ঘৰলৈ গ'ল নে আজিলৈকে? কিন্তু নগ'ল। কিয় যাব? তেওঁলোকৰ মুনাফা, তেওঁলোকে বিক্ৰীয়ে গুচি গ'ল বিদেশীৰ হাতত। তেওঁলোক এতিয়া যাবলৈ দৰকাৰ নাই। এইবাৰ কা আন্দোলন কৰিছে, অসমৰ ৰাইজে বুজি পাইছে, সেইটো কাৰণে ওলাই যোৱা নাই। এইবাৰ 5জন ডেকা শ্বহীদ হৈছিলে, এবাৰ 10জন হ'ব পাৰে। সেইটো কাৰণে ঘৰৰ মানুহে অন্ততঃ অসমীয়া ডেকাসকলক ওলাই যাবলৈ দিয়া নাই ৰাজপথলৈ।